হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে আৰু মোৰো খবৰ ভালেই চলি আছে। আৰু আজি আহিছোঁ আপোনালোকৰ যিটো SHG গোটৰ যিটো 10,000 টকা দিম বুলি আপোনালোকক চৰকাৰৰ ফালৰ পৰা ফৰ্ম দিয়া হৈছিলে আৰু মেইন ফৰ্মখনটো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'ৰ জৰিয়তে দেখা পাইছে। গতিকে মোৰ প্ৰথম ফৰ্মখন ফিল আপ কৰা হৈ গ'ল আৰু এইখন আছিলে ছেকেণ্ড ফৰ্মখন। আৰু যিখন ফৰ্মত আছিলে আপোনাৰ এখন আছিলে বিজনেছ প্লেন ফৰ্ম আছিলে আৰু এখন দিছিলে নন বিজনেছ ফৰ্মছ। গতিকে এই দুখন ফৰ্মৰ ভিতৰত আমি যদিকে বিজনেছ প্লেনৰ কাৰণে আমি এপ্লাই কৰিম, গতিকে এইটো আমি বিজনেছ প্লেনৰ ফৰ্মটো লৈছিলোঁ আৰু ইয়াতে দিছে বিজনেছ প্লেন হিচাপত আমি কৰিছোঁ ডাকেৰী, যিটো আমি হাঁহ পালন খেতি কৰিম বুলি ভাবিছোঁ। আৰু ইয়াৰ সময়তে কৈছোঁ, ইয়াতে যিটো দিয়া আছিলে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ, গতিকে যিজন মহিলাই এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেখেতৰ নামটো দিব লাগিব। তাৰপিছতে আপোনালোকৰ গোটৰ যিটো MIS কোড আছে সেই কোডটো দিব লাগিব। এই কোডটো নিশ্চয় আপোনালোকক গোটৰ ফালৰ পৰা জনাই দিব। আৰু তাৰ পিছত আছিলে আপোনাৰ কাৰেণ্ট ইকনমিক এক্টিভিটি, আপোনালোকে কি কাম কৰে সেইটো দিব লাগিব। তাৰ পাছত আছিলে কাৰেণ্ট ইনকাম পাৰ এনুৱেল, মানে মিনিমাম আপোনাৰ এনুৱেল হিচাপত কিমান ইনকাম হয় সেইটো দিব দিছিলে। আৰু আমাৰ যদিকে এইটো হাউচ ৱাইফ হয়, গতিকে হাউচ ৱাইফৰনো মিনিমাম ইনকামটো নাথাকেই, তথাপিতো মই এইটো ফিল আপ কৰা নাই বাৰু। আৰু নেক্সট দিছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপেণ্ড, গতিকে ইয়াত সুধিছে যে আপোনালোকে বিজনেছটো আগৰ পৰা কৰি আছে নে নতুনকৈ আপোনালোকে ষ্টাৰ্ট কৰিব। এইটো আমি যদিকে নতুনকৈ ষ্টাৰ্ট কৰিম সেইকাৰণে মই ষ্টাৰ্ট দি দিছোঁ, আৰু যদি আপোনালোকে আগৰ পৰাই কৰি আছে তেতিয়াহ'লে এক্সপেণ্ড দিলেও হৈ যাব। তাৰপিছত দিয়া আছিলে টাইপ অফ বিজনেছ, যিটোত আপোনাৰ প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং, এই তিনিটাৰ ভিতৰত আপুনি কোনটো কৰিব। প্ৰডাকশ্যন মানে হৈছে যিটো আপোনাৰ উৎপাদন কৰা হয়, আৰু ছাৰ্ভিচটোতো জানেই নিশ্চয়, আৰু ট্ৰেডিংটো আছিলে বাণিজ্যিক, মানে বাণিজ্য শাখাৰ। গতিকে আমাৰ যিহেতুকে এইটো হাঁহ পালন কৰিম, গতিকে এইটো আমাৰ বাণিজ্য শাখাতে পৰিব, সেইকাৰণে মই ট্ৰেডিংটোৱে দি দিম। আৰু নেক্সট আছিলে আপোনাৰ নেম অফ দ্য ৰ মেটেৰিয়েল, ইয়াতে কি বস্তু ইনভেষ্ট কৰিব লাগিব সেইখিনি লিখিব লাগিব। তাৰপিছত আছিলে আপোনাৰ এইখিনি ইউনিট প্ৰাইচ হিচাপত দিব লাগিব, আৰু এইটো আছিলে ইউনিট ৰিকুৱাৰ্ড আৰু ট'টেল কষ্ট, কিমান খৰচা হৈছে। গতিকে প্ৰথম যিহেতুকে আমি যিহেতুকে হাঁহৰ খেতি কৰিম, মানে হাঁহ পালনৰ খেতি কৰিম, গতিকে আমাকতো প্ৰথমতে হাঁহ লাগিব, হয়নে? গতিকে আমি হাঁহ লিখিব লাগিব। হাঁহটো আমি ইউনিট প্ৰাইচ 100 টকাকৈ হ'ব। আমাৰ যিহেতুকে হাঁহৰ দামটো বেছি হয়, গতিকে যদি পোৱালি হাঁহ কিনো এটা হাঁহতে আমাৰ 100 টকাকৈ পৰি যাব। গতিকে আমি 100 টকাকৈ যদি 50টা হাঁহ কিনো তেতিয়াহ'লে আমাৰ 5,000 টকা হৈ যাব। আৰু ইফালে মেডিচিনৰ নামত লাগিব আমাৰ এটা মেডিচিনৰ দাম যদি 250 টকাকৈ হয়, আমাক 50টা হাঁহত লাগিব 6টা মেডিচিন, গতিকে টোটেল কিমান আহিলে আমাৰ 1500 টকা। আৰু নেক্সট আপোনাৰ আহিব ৱাটাৰ ফিডাৰ, পানীৰ কাৰণে আপোনাৰ 100 টকাকৈ ধৰিলে দিনত 6 বাৰ লাগিব, গতিকে ইয়াতে আহিব আপোনাৰ 600 টকা। আৰু নেক্সট আছিলে ফিড, মানে খাদ্য, যিটো খাদ্যটো দিবই লাগিব, কাৰণ হাঁহ পোৱালি যদি 50টা থাকে, 50টাক যদি আমি এটা চাপৰৰ কেজি মোটামুটি 40 টকাকৈ ধৰি ল'লোঁ, 40 টকা হ'লে আমাক 60 কেজি লাগিব, আৰু 60 কেজিত আমাৰ আহিব 2400 টকা। গতিকে আৰু আদাৰ্ছত ধৰক হাঁহৰ গঁৰালটো বনাব লাগিব, আৰু হাঁহৰ গঁৰালটো বনোৱাৰ সময়ত আমাৰ যিখিনি বস্তু প্ৰয়োজন হ'ব সেই বস্তুখিনি আহিব আমাৰ, সেই বস্তুখিনি গোটেইখিনি মুঠ মিলি ধৰিব লাগিব 2500 টকা। গতিকে টোটেল আমাৰ আহিলে কষ্ট 12,000 টকা। আৰু আমাক ফাউণ্ড ডিটেইল মানে আমাক যিটো MMUA পৰা আমাৰ ফাউণ্ড ডিটেইলটো ফাউণ্ড ফৰ্মত দিব আমাক 10,000 টকা, আৰু চেল্ফ কণ্ট্ৰিবিউশ্যনত আমাৰ আহিব 2,000 টকা। টোটেল কষ্ট আহিলে আমাৰ 12,000 টকা। আৰু নেক্সট আছিলে মাৰ্কেটিং এণ্ড চেলছ প্লেন, যিটো আমাৰ প্ৰডাক্ট, এক্সপেক্টেড প্ৰডাকশ্যন, এভাৰেজ চেল প্ৰাইচ আৰু টোটেল চেলছ প্ৰাইচ। গতিকে প্ৰডাক্টটো আমি হাঁহৰ পৰা কি পাম? হাঁহৰ পৰা আমি কণী পাওঁ, আৰু লগতে হাঁহৰ মাংসও বিক্ৰী কৰিব পাৰি। যদি হাঁহো বিক্ৰী কৰা যায় তেতিয়াও আমাৰ পইচা পোৱা যায়। সেইকাৰণে মই হাঁহৰ মাংসৰ হিচাপতে ধৰিলোঁ। মিনিমাম আমাৰ ধৰি লওক
এমাহত আমাৰ 20 কেজি প্ৰডাকশ্যন কৰিলোঁ 20 কেজি প্ৰডাকশ্যন যদি হয় আৰু 1 কেজিত আমাৰ যদি 500 টকাকৈ হয় মাংস হাঁহৰ মাংস তেতিয়াহ'লে আমাৰ 20 কেজিত আহিব 10,000 rupees মানে আমাৰ টোটেল সেলস টাৰ্ন আহিব 10,000 টকা আৰু এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ যেটো আমাৰ যদি এটো আমি ইয়াৰলি ডিভাইডেড কৰো ইয়াৰলি কৰিলে আমাৰ আহিব 1,20,000 আৰু নেক্সট আহিব সাবমিটেড বাই SHG মেম্বাৰৰ সাইন লাগিব আৰু এফালে ভেৰিফাইড বাই সিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰৰ সাইন দিব লাগিব এপ্ৰুভ বা ৰিজেক্ট কমেন্টস এটো তেখেতসকলে জনাব গতিকে মোৰ সেকেন্ড বিজনেস প্ল্যানৰ ফৰ্মখন ধুনিয়াকৈ ফিল আপ কৰা হৈ গল আৰু আপোনালোকৰ ফিল আপ কৰা হৈছেনে মই এনেদৰে ফিল আপ কৰিছো কিবা যদি ভুল হৈছে প্লিজ আপোনালোকে কমেন্টত কমেন্ট কৰি জনাবচোন কাৰণ মইতো ইমান এটা নাজানো জাস্ট ফৰ্মখন ফিল আপ কৰিছো আৰু আপোনালোকৰ মাজলৈ দেখাই দিছো যাতে ভুল শুদ্ধ হৈছে নে নাই আপোনালোকে যদি জানে আঙুলিয়াই দিব পাৰিব ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ সামৰণি মাৰিছো আকৌ লগ পাম নতুন ভিডিওৰ সৈতে আজিলৈ বাই বাই